গাইছ মানে আমাৰ ঘৰৰ ওচৰৰ মেডিকেলখনতে চাকৰি কৰা মানে লখিমপুৰৰ দাদা এজন আছে, নামটো প্ৰণৱ দা। ইয়াতে থাকে আৰু মাজুলীতে থাকে। তেখেতে মানে মাজুলীত বহুত জেগাত মানে জুবিন গাৰ্গৰ ৱাল পেইণ্টিং বনাই আছে মানে। তো আমাৰ ঘৰৰ ওচৰতে এখন বনাইছে, মোক ক'লে আহিবিচোন চাবিহি কেনেকুৱানো হয়, যদি ভাল হয় বোলে ভিডিঅ' এটা বনাবি। তো ব'লকচোন চাওঁগৈ কেনেকুৱানো হৈছে ছবিখন। পিছে ৰাইজ ছবিখন বনাই আছে কথমীয়া গাঁৱৰ নামঘৰটোৰ সন্মুখত থকা লাইব্ৰেৰীটো ৱালখনত। আৰু এইফালে মই আহি পোৱালৈ আউটলাইনটো বনাই মুখখনৰ প্ৰায় কাম কৰি থকা হৈছে আৰু মোৰ হাতত থকা এই ফটোখনৰ ডিজাইনতে মানে এই ছবিখন আঁকি থকা হৈছে গাইছ। চাওকচোন কিমান যে সুন্দৰকৈ আঁকিছে ছবিখন। আৰু এইফালে ছবিখন আঁকি থাকোঁতে আকৌ ওচৰৰ বাইদেউ এগৰাকী আমাৰ বাবে খাবলৈ চাহো আনিলে। পিছে ৰাইজ সন্ধিয়া হোৱাৰ বাবে ছবিখন আঁকি আজি কমপ্লিট কৰা নহ'লগৈ আৰু। বাৰু আজিলৈ ইমানখিনি আছিল, নেক্সট পাৰ্টটো অতি সোনকালে আহি আছে। যদি ভাল লাগিলে ভিডিঅ'টো ফ'ল'টো আৰু লাইকটো কৰি থৈ যাব কিন্তু একেবাৰে নাপাহৰিব। বাই।